এইটো ৰাইজেও বুজি পায়। কিন্তু ষ্টাৰ্টিঙতে আমাৰ কামটো ভুল হ'ব নালাগে। যিখিনি হ'ব চলিড, যিখিনি হ'ব মানে পুৰা মানে যাতে আধৰুৱা নাথাকে, ছাকচেছ হয়। যিখিনি কাম কৰিব এইটো 100% ছাকচেছ, এনেকুৱা আমি কাম কৰিম। প্ৰত্যেক ডিপাৰ্টমেণ্টত ফৰেষ্ট, লেণ্ড পুৰা ৰিভিউ কৰি পেলাই কাম কৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টতো ৰিভিউ কৰিম আমি, ল্যান্ড রেভিনিউ আমি রিভিউ করি, এডুকেশন রিভিউ করি। ডিস্ট্রিক্ট পর্যায়ত মই PTC অফিসত বহি পেলাই রিভিউ নকৰিব। আহিব কাজলগাঁওতে, যাব ওদালগুৰিতে, বাক্সাতে যাব, কোকৰাঝাৰ, গোসাইগাঁও, এনেকুৱাহে জাগাতে আহিব, সব অফিচাৰ আহিব, বাছ এনেকুৱাহে মই ৰিভিউ মিটিং কৰিম। মাঠের পাট্টা দিম, মাটির পাট্টা দিব, সব কাম রাইজক যেনেকে প্ৰতিশ্ৰুতি দিছে এনেকে আমি দিম। 2005 চনৰ আমাৰ ভোটাৰ তালিকাত নাম থাকিব লাগিব, সেইটোৱে কথা। চিডলি চাৰ্কেলৰ আণ্ডাৰত, বেংটল চাৰ্কেলৰ আণ্ডাৰত, বড়বাজাৰ চাৰ্কেলৰ আণ্ডাৰত কিমান 1000 বিঘা খাস মাটি আছে। আমি চাৰ্কেল অফিচাৰ পৰা আমি বিচাৰিম যে 100 বিঘা খাস মাটি আছে, আমাক জনাম। এই 100 বিঘাৰ ভিতৰত কিমানটা পৰিয়ালে কিমান বিঘাত, তাৰমানে 100 বিঘা আছে ধৰি লৈছোঁ মই, 100 বিঘাৰ ভিতৰত 50-60 বিঘাত ইমানটা পৰিয়ালে বহি আছে। চলো এই 60 বিঘা মাটিত ইমানটা পৰিয়ালে বহি আছে, তো চলো কেবিনেটত লৈ যাওঁ মই মাটিৰ পাট্টা, কৈছে। এইটোৱে আমাৰ অফিচাৰসকলে আমাক ৰিপৰ্ট দিব যে চিডলি চাৰ্কেলৰ আণ্ডাৰত 100 বিঘা খাস মাটি আছে। তো এই খাস মাটি 100 বিঘাত কিমানটা পৰিয়ালে কিমান বিঘাত আছে, ধৰি লওক 50 বিঘা মাটিত 1000 মানুহ পৰিয়াল বহি আছে। ইয়াতে মাটিৰ পাট্টা লিখি দিছিল, কেবিনেটত লৈ যাব, তাৰপিছত ডিচিশ্যন হ'ব ইমানটা পৰিয়াল অমুক চাৰ্কেলৰ আণ্ডাৰত ইমান বিঘা মাটিৰ পাট্টা, কৈ গ'লতো। ইহাতে কি চনৰ মাটিৰ পাট্টা না কি জন্মত আছে না কিবা কিবি বিচাৰি আছে নেকি, এইবিলাক মই নাই। 2003 10 ফেব্ৰুৱাৰী, 2005 BTC চুক্তি মতে ফাৰ্ষ্ট নিৰ্বাচন হৈছে 2005, এই মতে মাটিৰ পাট্টা। এইটোহে কাম কৰিব, আমি কাম কৰিব, হুলস্থুল নকৰিব আৰু ভুল নকৰিব। 15 বছৰ BTC চলিব BPM, 15 বছৰ দিছপুৰ চলিব BJP, এই BPM, এই AGP। নাই অৱস্থা নাই, বেলেগ দলৰ উঠিব পৰা অৱস্থাই নাই এতিয়া। আমিতো আৰু যি হাৰত কাম কৰিব তো বাঢ়িহে যাব আমাৰ চাপৰ্টাৰ। আমি কাম কৰিম, স্পষ্ট কথা। আমি যেনেকুৱা কাম কৰিব অপজিশ্যনে উঠিব চান্সে নাপাব, জানে। কাম কৰিব স্পষ্ট।